Hello everyone, welcome back to my YouTube channel. To আজি আমাৰ খুৰীজনীৰ আপোনাৰ কি কয় তো হাতমহিয়া আছে যেটো আমাৰ ইফালে জেউৰা বুলি কয় বহুতে গোদভৰাই বুলি কয় তাৰ পিছত আপোনালোকৰ গাত কাপুৰিয়া বুলি কয় তো আমি তাত যাব ওলাইছো আৰু আজি কি হয় দিনটো দেখুৱাই যাব বলা আপোনালোক আৰু আজি দশমীও হয় গটিকে হেখিনি কাম হোৱাৰ পিছত অলপমান দেৱী বিসৰ্জন চাব যাম যিখিনি ৰাস্তা দি এনেকৈ গৈ থাকে যে দেৱীবোৰ হিবিলাক চাব যাম তো বলক মোৰ লগত रास्तात एकदम गाड़ी मटर पातल फुल पिकआपत चलाइছে আজি গাড়ী ট্ৰাফিক নাই তো যাই আছো পালুৱে এই যাওক বিসৰ্জনৰ কাৰণে ইয়াতে এটা দুৰ্গা মন্দিৰ আছে যে ৰাস্তাত দেখাই আছো ৰব এইফালে খুৰা-খুৰি বহি আছে ইফালে ঠগি আগবঢ়াই দিছে এতিয়া কামখিনি আৰম্ভ কৰিব কি কৰিব বহি ক্লাছ কৰছা নেকি আচলখনতে নাৰিকল কাপুৰ ফল মূল গুটে দি দিব এ গোদভৰাই আৰু হাতমহিয়া জেউৰা মিঠাই খুৱাই দিলে আৰু ইয়াৰ পিছত খুলখিনি খুৱাই দিব প্ৰসাদ হিচাপে দিয়া দুইজনকে খুৱাই দিয়ে খুৰাকো দিয়ে খুৰিকো দিয়ে আৰু দুইজনৰে বেবিটো যাতে ভালে ভালে আহক তাৰে কামনা কৰিছো আমি এইবোৰ কাপোৰ বিলাকো দি দিলে তাত কাপোৰ দিয়া বুলি কয় আজি ন জুৰ নগলে প্ৰকাৰৰ এতিয়া সব ডাঙৰবোৰৰে আশীৰ্বাদ লৈ আছে ইফালে ৰেণু আইতা তেখেতৰ মাক গুটেবিলাকৰে আৰু হেয়া লৈ পালে ঠগিখন ভাঙিলে আৰু ইফালে আমি খাদ্য কি বনাই আছে তাকে চাব আহিছো মই আহোতে এতিয়া মাংসখিনি বনাই আছে আৰু বাকি পনীৰ সনীৰবোৰ হৈ আছে আৰু এখিনি হলে এতিয়া প্ৰথম খুৰা আৰু খুৰি খাব দিম এই আজি খানা মাছ মাংস পনীৰ ডালি পায়স দৈ মিঠাই সব আছে আৰু খোৱাটোহে কথা আৰু এতিয়া তো ভিতৰত খুৰা আৰু খুৰি খাই আছে আৰু ইফালে আমাৰ যিমানখিনি মানুহ আহিছিলে সবৰে আমাৰ খানা ইফালে তো এওঁলোকৰ হলে আমিও বহি যাম তো খোৱা লোৱা চলি আছে এখিনি হোৱাৰ পিছত আমিও খাম ফাৰ্ষ্ট বেটছটো খাই লওক আৰু ভিতৰত খুৰা আৰু খুৰিয়ে খাই আছে তো এইটোৱে তাহাঁতৰ ঘৰটো যোৱাবাৰ ৫ মিনিটৰ ভিডিঅ'টো চাগে দেখা পাইছে আপোনালোকে তো চাই থাকক হয়নে বিলি খুৰি কি দিছে চানি মোক ভাচনি চাব আহিছো ভাচনি আমাৰ চানমাৰী ফ্লাইঅভাৰত আপোনালোককো দেখাই আছো আমি গোটেইবিলাক যি জোৰত গানবোৰ বজাই দিছে এইখনটো এখন সৰু চাই গৈ আছে টাইম যাই থাকিব ডাঙৰ ডাঙৰ প্ৰতিমাবিলাক আহি থাকিব এয়া দুৰ্গা মাইক লৈ যাই আছে আজি দুৰ্গা মাইৰ বিদায় আকৌ আহিবা মা নেক্সট ইয়াৰ ৰখি থাকিম আমি জোচ চাওক চবৰে উটা বজোৱা মানুহবিলাকৰ বহুত দুখ লাগে আজিৰ দিনটোত 4 দিন 5 দিনৰ পিছত এনেকে দুৰ্গা দেৱী গুচি যায় নেক্সট ইয়াৰ আহিবলৈ যায় বাৰু দুনিয়াৰ মানুহ ব্ৰিজত আন্ধাৰ হলে আৰু মানুহ দুৰ্গা মাই কি
পৰিৱেশটোত থিয় হৈ থাকিয়ে কিবা এটা বেলেগ ভাল লাগে এইটোক চাওকচোন আৰু মুখেদি জুই বাহিৰ কৰি যাই আছে ভাচনি চাই পেলাই আহিলোঁ এইমাত্ৰ আজি দুৰ্গা দেৱী গুচি গ'ল তো আমি অলপমান চালোঁ আমাৰ ব্ৰিজৰ ওপৰৰ পৰাই চানমাৰী ব্ৰিজৰ ওপৰৰ পৰা তো চাই ভালে লাগিল কিন্তু বহুত মানুহ তো বেছি টাইম থাকিব নোৱাৰিলোঁ কাৰণ বহাটো ব্যৱস্থা নাই থিয় হৈ থাকিলোঁ 1-1.5 ঘণ্টামান আৰু যিটো আজি খুৰীৰ মানে প্ৰগ্ৰেমটো আছিলে তাৰ পৰা আমি আহিলোঁ আহি পেলাই ভাচনি চালোঁ চাই পেলাই ঘৰ আহি গ'লোঁ এতিয়া অলপ ফ্ৰেছ হ'লোঁ তো আপোনালোকে আজি ভিডিঅ'টো চাই যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'